হে বন্ধুসকল, বৰ্তমান আমি উপস্থিত আছে এখন জংঘলৰ মাজত আৰু দেখিছে আপোনালোকে কিমান অন্ধকাৰ এখন জংঘল। আমি ঘোষ ৰাইডাৰ নহয় আৰু ঘোষ মানে এনেই গৈ চাওঁ তাৰমানে কিমানখিনি পাৰোঁ আমি। তাকে চাই থাকক ভিডিঅ'টো শেষলৈকে। বৰষুণ দিয়া ৰাস্তাত পিছল হয়, মানুহ কেতিয়াবা কেতিয়াবা আহে বুলি কয়, কিন্তু ইমান প্ৰায় বেছি মানুহ নাহে। এইফালে বাঢ়নিবাৰী আছে, এইফালে বাঢ়নিবাৰী আৰু সাঁচি গছ, মানুহৰ বাৰী, চাহ বাগান, সাঁচি বাগান মুঠতে এখন গোটেইখন। এইডোখৰ জেগাডোখৰ আছে চৰাইদেউ ডিষ্ট্ৰিক্টৰ মথুৰাপুৰ অঞ্চলত, আৰু এই অঞ্চলত বিশেষকৈ সাঁচি বহুত বেছি পৰিমাণে উৎপাদন হয়। এইবোৰ গোটেইবোৰ সাঁচি গছ, মানে ৰাস্তাটো বহুত ভয়ানক হয়। অলপ দূৰ যোৱাৰ পিছতে আমি মেইন আলি পামগৈ। আৰু বৰষুণ যিহেতু পূৰা ধাৰাসাৰ দি আছিলে, সেইকাৰণে ৰাস্তা পদূলিবোৰ অলপ বেয়া হৈ আছে। এই ৰাস্তাটো এইফালে এজন মানুহজন আমি লগ কৰিব গৈছিলোঁ, বহুত বিচাৰি উলিয়াইছিলোঁ এইটো ৰাস্তা। এই ৰাস্তাটো এনেকুৱা বুলি গম পাইছিলোঁ। ৰাস্তা ইমানো ভয়ানক নহয়, কিন্তু তথাপিও আৰু আন্ধাৰ মুন্ধাৰ ৰাস্তা, তাৰমানে আন্ধাৰত বেছি অলপ ভয়ানক হৈ যায় ৰাস্তাবোৰ। চাবুৰী আৰু মেৰালি এটা কথা ভাবিছোঁ মনত, এদিন যদি সম্ভৱ হয় ডিব্ৰুগড় যোনখন জকাই ফৰেষ্ট, তাত ৰাতি 12টা বজাত এদিন বাইক বা এটা গাড়ী লৈ কিনে এদিন যাম বুলি ভাবিছোঁ। ভিতৰলৈ, অলপ ভিতৰলৈ সোমাম, বেছি ভিতৰলৈ নোসোমাওঁ, ইমানখিনি সোমাবলৈ সাহস নাই ইমান সেই বুলি কয় মোৰ ওচৰত। তথাপিও অলপ সোমাই মানে অলপ চাম, মানে এনেই কেনেকুৱা বস্তু হয় ভাবিছোঁ। তাকে যদি আপোনালোকৰ কমেণ্টছ যদি আহে বেছিকৈ, বা লাইক যদি 10,000 হয়, তেতিয়া নিশ্চয় এই চেলেঞ্জটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। তো ধন্যবাদ, নমস্কাৰ। কি ভয়ানক ৰাস্তা।